হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি মই বেগ চেগ লৈ ক'লৈ যাব ওলাইছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আচলতে মই আজি ঘৰ যাবলৈ ওলাইছোঁ, সেইবাবে মনটো খুব বেছি ভাল লাগি আছে। আৰু এনেদৰে মই ওলাই দিলোঁ হোষ্টেলৰ পৰা। আৰু তাৰপাছতে এয়া আহি আছোঁ, আৰু যিহেতু 4:30মান বাজিছিল সেইবাবে ৰ'দটো আছিলেই। আৰু এয়া মই কলেজ ৰোডলৈ আহিলোঁ, আৰু তাত মই বাছত উঠিম বুলি, আৰু লগে লগে মই বাছো পালোঁ আৰু উঠি ল'লোঁ তাত। আৰু তাৰ পৰা মই টিহুলৈকে আহিলোঁ, আৰু টিহুৰ পৰা মোক ল'বলৈ বুলি গ'ল। তাৰপাছত এয়া ঘৰ আহি পালোঁ, আৰু এয়া সন্ধিয়া সময়ত স্কুল ফ্ৰেণ্ড এজনীৰ জোৰণ আছিলে, সেইবাবে তাই নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিলোঁ আৰু এবাৰ দেখা দি আহিম বুলি। আৰু ইয়াৰ ভিতৰলৈ আহি দেখিলোঁ যে মেহেন্দী পৰ্ব চলি আছে, আৰু বাচ্চাকেইটা মানে মোক ক'লে যে মেহেন্দী আঁকি দিয়া বা, এনেদৰে আৰু ময়ো লগাই দিলোঁ, আৰু নিজেও অকণমান লগাই ল'লোঁ হাতত। আৰু এনেদৰেই সন্ধিয়াটো পাৰ কৰি ঘৰলৈ আহিলোঁ। আহি পাই ইমান গৰম লাগিছে, তাৰপাছত এয়া এইটো খাই লওঁ, আৰু এইখিনি খাই লোৱাৰ পাছত আৰু ভিডিঅ' কৰাৰ ধৈৰ্য নাই, সেইবাবে ভাতকে খালোঁ ৰাতি। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। থেংক ইউ এভৰিৱান।